You just always been a tighter rush that I've been. Hello guys. তো আজি মই একচুয়ালি ব্লগ বনোৱা নাই যেহেতু এটা দুখৰ কথা যে আমাৰ গাঁৱৰ এই ওচৰৰ এখন গাঁৱৰ ল'ৰা কেইদিনমান ধৰি নিৰুদ্দেশ হৈ আছে। তো আজি গম পাইছো মোৰ লগৰ ফ্ৰেণ্ড এজনে মোক জনাইছে যে মৰিগাঁও জিলাৰ বুৰবান্দাৰ ওচৰৰ এখন গাঁৱৰ পাটিদুৱা গাঁও বুলি কয় সেই পাটিদুৱা গাঁৱৰ দলঙৰ তলত মৃতদেহটো আছে বুলি যাক প্ৰেমিকাই ৰাতি ফোন কৰি ঘৰৰ পৰা ওলাই নি দুষ্ট চক্ৰৰ দ্বাৰা হত্যা কৰি দলঙৰ তলত পেলাই দিছে বুলি আমি সোশ্যাল মিডিয়াৰ পৰা গম পাইছো। এইজনেই হৈছে সেইজন যুৱক। ফাইনালি মই গৈ আছো আৰু ৰাস্তাত বহুত মানুহ গৈ আছে চাবৰ কাৰণে। তো চাই আছে আপোনালোকে বহুত দুখৰ কথা যে এটা মানুহক আন এজন মানুহে কেনেকৈ মাৰিব পাৰে। ফাইনালি আহি পাইছোঁ আৰু চাওঁ কি ল'ৰাটোক পাইছেনে নাই অলপ সুধিম মানুহৰ লগত জানিম বুজিম তাৰপিছত আপোনালোকে চাব ঘটনাটো আচলতে কি হৈছে। আৰু পুলিচ তদন্ত চলি আছে, পুলিচ আহিছে, CRPF আহিছে, আহি পিনে তদন্ত চলাই আছে। NDRF বাহিনীয়ে বৰ্ডত তেল ভৰাই ফুল ৰেডি হৈ আছে। তো আপোনালোকে দেখাই পাইছে SDRF আৰু দুবাৰুৱে মৃতদেহ উদ্ধাৰৰ কাৰণে চেষ্টা চলাই আছে। দেখা নাপায় নে এটোকে চাল মানুহ নোৱাৰা কাম আছে মাথা ঘূৰাই যাব মাথা ঘূৰাই যাব মানুহ নোৱাৰা কাম আছে নেকি এই দেখা নাই কি কাটি হৈ গৈছে কিন্তু ঘূৰাই তাতে ইনো ফন্দে বুইছো চাও পাইছে না নাই পাইছো বুলি শুনিছে তুমি তাতে যাও। NDRF বাহিনীয়ে ইমান কষ্ট কৰাৰ ফলতো মৃতদেহটো পোৱা নাই। যদি পাই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম।